ৰাতিপুৱা সাৰ পোৱা সময়ত আন্ধাৰ হৈয়ে থাকে। মই যেহেতু বহুত বছৰ ধৰি 4:30টাৰ পৰা 4:40ৰ ভিতৰত উঠিব যত্ন কৰি আহিছোঁ, ঠাণ্ডাৰ দিনত সেইটো সময়ত প্ৰায়ভাগ ৰাতি হৈয়ে থাকে। আৰু মই যোৱাকালি ভিডিঅ'টোত কৈছিলোঁ যে মোৰ পিম্পলছবোৰ কেনেকৈ নাইকিয়া হ'ল, চিক্ৰেটটো ক'ম। আৰু মোৰ চিক্ৰেটটো হৈছে বৰলিন। মানে যেতিয়াৰ পৰা মোৰ পিম্পলছ ওলাইছিলে তেতিয়াৰ পৰা মই বৰলিন লগোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মোৰ পিম্পলছবোৰ নাইকিয়া হ'বলৈ ধৰিছিল আৰু দাগবোৰো নাইকিয়া হ'ব ধৰিছিল। আৰু এইটো একদম মই সঁচা কথা কৈছোঁ, একো মানে মিছা কথা কোৱা নাই। আৰু ৰাতিপুৱা আজি খোজ কাঢ়ি আহি অকণমান পঢ়া শুনা কৰিছোঁ। আৰু আজি যিহেতু ৰবিবাৰ আছিলে, গোটেইকেইটা ভতিজাকেইটাই ক'ব ধৰিলে যে লুচি চব্জি খাব। এনেইতো আমাৰ ঘৰত লুচিটো চলি থাকে, কিন্তু সিহঁতকেইটাক ভাত খুৱাইয়ে পঠাওঁ যিহেতু স্কুলত, সেইকাৰণে আজি ভাবিলোঁ যে সিহঁতকেইটাকো লুচি চব্জিয়ে খুৱাই দিওঁ, যিহেতু বহুত বেছি মানে কৈ আছিলে। আৰু পানীলাও, আলু, দালি এনেকৈ মিক্স কৰি কিবা দি চব্জি বনাইছিলোঁ আৰু লুচিকেইখন বৌয়ে বনাই দিছিলে, মই পুৰি দিছিলোঁ। পিছে আজি আপোনালোকৰ নিজৰ নামবোৰ কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল